আবেলি সূৰ্য অস্ত মই এটা নষ্ট নকৰোঁ মই কষ্ট যাৰ বাবে ভ্ৰষ্ট। হেল্ল' এভৰিৱান, মানে লকডাউনৰ আগত আপোনাৰ মই গৈছিলোঁ কলেজলৈ আমাৰ জুনিয়ৰসকলৰ লগত অলপ কিবা কিবি কাম কৰিছিলোঁ ৱাল মেগাজিনৰ। তাৰে মই এটি ভিডিঅ' কৰি উঠিছিলোঁ আপোনালোকক ভ্লগ হিচাপে দেখুৱাই দিওঁ, গতিকে চাই যাওঁ আহক ভিডিঅ'টো একেলগে। আৰু মই পোনপ্ৰথমতে ক্লাছটো প্ৰৱেশ কৰিলোঁ, যোনটো 5th ছেমিষ্টাৰ হয়। মানে ইয়াতে আমিও পঢ়ি গৈছিলোঁ আগতে। বৰ্তমান জুনিয়ৰসকলে ইয়াত কাম কৰি আছে, ৱাল মেগাজিনৰ লগতে আছে আমাৰ মেম। চ' গাইজ, এইটো হৈছে ফিল'চফি ডিপাৰ্টমেণ্ট 5th ছেমিষ্টাৰ, আৰু এওঁলোকে কাম কৰি আছে ৱাল মেগাজিনৰ। আৰু এয়া বহি আছে ষ্টুডেণ্টবিলাক, মানে জুনিয়ৰসকল। আৰু এয়া কৰি থকা হৈছে আপোনাৰ গছজোপাত পেইণ্টিং, আৰু এইখন লাগিব আপোনাৰ এই ৱালখনত। আৰু এইটো হৈছে গোটেই ক্লাছ ৰুমটো, আৰু ইয়াত কৰি আছে কালাৰ। হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে। আৰু এই গছজোপা চাওক, থাৰ্মকল দি বনোৱা হৈছে, ইমান ধুনীয়াকৈ বনাইছে, আৰু পেইণ্টিং কৰি থকা হৈছে বৰ্তমান। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা। আৰু গছজোপা দেখি আপোনাৰ একেবাৰে ৰিয়েলিষ্টিক ফিল হৈছে। মানে মই বুজিলোঁ যে এওঁলোকে নাৰী শক্তিৰ ওপৰত এটি ৱাল মেগাজিনৰ কাম কৰি আছে। আৰু এইটো হৈছে একদম সুন্দৰ আমাৰ বিশ্বনাথ কলেজৰ লাইব্ৰেৰী, আৰু সেইফালে আছে আপোনাৰ বহুতো ক্লাছ, ছায়েন্স ডিপাৰ্টমেণ্ট। একদম পৰিৱেশটো ধুনীয়া লাগিছে দেখি। পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। বিইং এ ৱমেন ফিল'চফি ডিপাৰ্টমেণ্ট, ধুনীয়াকৈ লিখিছে, থাৰ্মকল দিয়ে বনাইছে সকলোবোৰ। সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে ফাইনেলি এতিয়া আমাৰ ঘৰ যাব হৈছে, আৰু বৰ্তমান আমি ভিডিঅ' চিডিঅ' বনালোঁ আৰু কাম বন অলপ কৰিলোঁ, আৰু এতিয়া আমি ঘৰ যাওঁ। কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ। এণ্ড আই হোপ কি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, এণ্ড যদিহে চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এণ্ড থেংকছ ফৰ ৱাচিং।